বতৰটো ডাৱৰীয়া সেইকাৰণে কাষ্টমাৰ ইমান নাই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ মানে ভিডিঅ' এটা আপোনালোকক বনাবলগীয়া হৈ আছিলে আপোনালোকৰ কাৰণে সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ ধুনীয়াকৈ তাৰপিছত এটা প্ৰব্লেম হৈ গ'ল গম পাইছেনে প্ৰব্লেমটো কৈ আছোঁ বাৰু ৰ'ব বা যে কি নহওক কালি আপোনালোকক মানে সেইদিনাখন যিটো ভিডিঅ' আপডেট দিছিলোঁ যে বাইক আছে বুলি এইফালে এনেকৈ বাইককেইখন আছে বুলি ধুনীয়াকৈ আজি বতৰটো বেয়া সেইকাৰণে অকণমান ব্ৰাইটনেছৰ অকণমান প্ৰব্লেম এটা হৈছে মোবাইলটোত মানে মই কি কৰিলোঁ ভুলতে প্ৰ' মোডত কৰি লৈছোঁ প্ৰ' মোডত কৰিলে অকণমান প্ৰব্লেম দেখা যায় মানে অকণমান আন্ধাৰত আৰু অকণমান পোহৰ হ'লে একো সুবিধা নাথাকে এতিয়া আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন বাৰু পোহৰটো ইমান এটা ভাল হোৱা নাই যেন লাগিছে তথাপিতো মানে কেনেকুৱা দেখিছে ক'বচোন বাৰু বাকী আপোনালোকৰ এই যিখন বাইকৰ মই আপডেট দিছিলোঁ এই তিনিখন বাইকৰ আপডেট দিছিলোঁ আৰু দামটো আগৰ ভিডিঅ'টোত পোৱাই আছিলে যিসকলে চোৱা নাই চাই ল'ব ভিডিঅ'টো ডেছক্ৰিপশ্যনটো লিংকটো দি দিম বাৰু মই ভিডিঅ'টো তাৰপিছত কি হ'ল এইখন স্কুটি শিৱসাগৰৰ পৰা এজনে ফোন কৰিছিলে যে তেখেতক মানে স্কুটিখন লাগে আৰু তাকে তেখেতে মানে ফাইনেন্স কৰিম বুলি কৈছিলে যে আমাৰ এজন লোকেল পাৰ্চন লাগিব যিহেতু ফাইনেন্স কৰিবৰ কাৰণে লোকেল পাৰ্চনটো তেখেতৰ বৰ্তমানলৈকে মই জনাত নাই সেইবাবে তেখেতক ফাইনেন্স কৰি দিব পৰা নহ'ব আৰু পাৰিলে মই তেখেতক কেছতে ল'বলৈ কৈছোঁ কাৰণ গাড়ীখনৰ দামটো ইমান এটা বেছি নহয়তো মানে অনলি 50,000 আছিলে গতিকে 50,000 ৰাখিছিলোঁ আমি মানে ফিক্স প্ৰাইচটো গতিকে তেখেতক কেছত ল'বলৈ কৈছোঁ কি কৰে নাজানো তেখেতে অৱশ্যে এতিয়ালৈকে ফোন কৰা নাই বাৰু যে কি নহওক আৰু এইফালে দেখিছেনে 125 নতুন বাৰু এতিয়া মানে প্ৰব্লেমটো কি হ'ল মানে মই কিবা কাম এটাত গৈছিলোঁ অকণমান মোৰ বাইকখন লৈ প্লেটিনাখন লৈ এখন মোৰ বাইকে প্লেটিনাখন লৈ যাওঁতে কি হ'ল মোৰ বেগ মানে আগৰ এই ডিছটো এদিন মানে ফচি যোৱাৰ কাৰণে মই খুলি পেলালোঁ খোলাই দিলোঁ মানে এইটো বস্তুটো নহ'লে বাৰে বাৰে ফচি যায় খুব অকণমান ৰ'দত থ'লে গাড়ীখন ফচিবলৈ চেষ্টা কৰে আৰু এইখন যিহেতু 5-6 বছৰে হ'ব আৰু 6 বছৰ ভিতৰত আছে তাৰপিছত আজি কি হ'ল মানে এই ব্ৰেকডাল একেবাৰে ইয়াত একদম নধৰা হৈ গ'ল মানে একদম একেবাৰে কম হৈছে ব্ৰেকডাল কি হৈছে নাজানো কিবা এটা প্ৰব্লেম এটা হ'ল সেইবাবে মই এই ডিলাৰৰ পৰা এই 125খন লৈ গ'লোঁ নতুনখন তাৰপিছত যিহেতু মানে গাড়ীখনে প্ৰব্লেম দি থাকিলে চলাব নালাগে ইমান এটা মানে বহুত ৰিক্সৰ কথা থাকে ৰাস্তাৰ পদূলিৰ কথা থাকে আজিকালি যিহে গাড়ী হয় নহয় বাকী আমাৰ কালেকশ্যনখিনি এনেকৈ আছে 2-এখন গাড়ী ওলাই আছে আপোনালোকক সেইখিনি কালেকশ্যনৰ কথা মই কোৱাই নাই আৰু এইফালে কেম্পাৰ এখন আছিলে আমাৰ এই কেম্পাৰখন অলৰেডি চেল হৈ গৈছে এইখন নিব লাহে লাহে খুব সোনকালে বাকী মাৰুতিখনো আছে কাৰ এইখন দেখিছে আপোনালোকে 800 এখন আছে এইখনৰ কাম অকণমান বাকী আছে কাৰণে গাড়ীখন এনেকৈ উল্টাকৈ থৈ দিয়া আছে মানে বাকীবিলাক গাড়ী এনেকৈ মুখখন এইফালে আছে কিন্তু সেই গাড়ীখনৰ মুখখন ইফালে আছে লাহে লাহে সেই গাড়ীখনৰ 2-এটা সৰু সুৰা কাম আছে সেই কামকেইটা মানে কৰাই দিলে গাড়ীখন চলি যাব ইঞ্জিনৰ অৱস্থাটো খুব ভাল ইঞ্জিনৰ কণ্ডিশ্যনটো খুব ধুনীয়া হৈ আছে আৰু তাৰপিছত আৰু এখন এচি লাষ্ট এপিচি আছেগৈ আমাৰ ওচৰত মানে এইখনো কেইবাজনো কাষ্টমাৰে চাই আছে এচিখনো হয়তো খুব সোনকালে এইখন মানে নিব আগৰ বাকীকেইখন এচি বিক্ৰী হৈ গ'ল বা যে কি নহওক আপোনালোকক অকণমান আপডেট দিম বুলি ভাবিলোঁ আৰু সেইফালে আপাচি এখনো আহি গ'ল এইখনো চেল হ'ব আৰু এইফালে বুলেট 360 বুলেট থাকে নে বাৰু মানে ক্লাছিক বুলেট এখন আছে 350 সেইখনো চেল হ'ব আৰু এইখন চেল হ'ব লাহে লাহে হ'ব মানে এইখন অকণমান দুদিনমান আমি নিজে চলাব লাগিব গাড়ীখন খুব ধুনীয়া নতুনেই হৈ আছে ইমান বেছি পুৰণা নহয় গাড়ীখন এবছৰৰ ভিতৰত আছে আৰু মানে গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী তো এইখনো আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টোৰ পিছত মই জনাই দিম বাৰু কিমান দাম কি কথা গোটেইখিনি কথা আপোনালোকে চাব পালচাৰ যিহেতু 125 খুব ধুনীয়া হৈ আছে একদম নতুন মডেলটো BS6 পিছে গাড়ীখনো ক'তো ঘূণ ঘান নাই একো আৰু আজি মানে ভাবিলোঁ আপোনালোকক ভিডিঅ'টো বনাই মানে এই পালচাৰখনো যিহেতু আহিছে পালচাৰখনো অকণমান দেখুৱাওঁ লেতেৰা হৈ আছে মানে এইখন ৱাছ কৰাব লাগিব ধুনীয়াকৈ ৱাছ কৰাই পলিচ মাৰিম তাৰপিছত দেখাম আপোনালোকক খুব ধুনীয়াকৈ আকৌ এবাৰ ভাবিলোঁ এনেই আছোঁ গতিকে ভিডিঅ'টো অকণমান বনাওঁ মানে আপোনালোককো জনাওঁ আমাৰ ইয়াত ষ্টকত কি বৰ্তমান আছেগৈ এইফালে ষ্টক এনেকৈ আছে বলেৰ'কেইখন আছে কোনোবাই বলেৰ' যদি লয় ক'বচোন মানে অলপ ডিছকাউণ্ট কৰি দিয়া হ'ব এইখন বগাখন আৰু গ্ৰে কালাৰখন অকণমান ডিছকাউণ্ট কৰি দিয়া হ'ব ইয়াৰ প্ৰাইচটো ৰখাই প্ৰাইচটো আছে এখন 840 আৰু এখনৰ আছে 750 আৰু মানে ডিছকাউণ্ট হৈ যাব আপোনালোকে চিন্তা কৰিব নালাগে ফাইনেন্স এভেইলেবল হৈ যাব আৰু এইফালে কাৰখনৰ অকণমান কামো আছে
কাৰখনৰ কামখিনিও কৰাব লাগিব। তাৰপিছত এইফালে দিছে নাই কাৰখন বাৰু এখন মানে আগৰ লিজেণ্ড গাড়ী আৰু খুব ধুনীয়া হৈ আছে কাৰখন। যি কি নহওক এইখনৰ কামকেইটা কৰোৱা হোৱাৰ পিছতো আপোনালোকক দেখুৱাম বাৰু ভিডিঅ' কৰি কেনেকুৱা কি কথা গোটেই বস্তুটো। তাৰপিছত আপোনালোকে ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাব আৰু শ্বেয়াৰ কৰি দিব। আৰু বাকী আপোনালোকক ধুনীয়াকৈ আকৌ ভিডিঅ' বনাই দেখাম আপোনালোকক কি কি ষ্টকত আছে, কি কি ওলাই গৈছে, কি কি নাই যোৱা, কি কথা, কিমান দাম, সকলোখিনি গম পাব। তো আজিলৈ ইমানেই আছিলে। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। বাই বাই।